একেবাৰে অকণমানি মাত্ৰ 6 বছৰীয়া ফুল পখিলাৰ পিছে পিছে দৌৰি ফুৰাৰ বয়স শিশুটিৰ নিসহায় এই কণমানিজনীৰ কাষত উপস্থিত হৈছিল NkTVৰ কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তী তাৰ পিছত ফুলকুমলীয়া শিশুটিৰ গানুম হিয়ৰি উঠা ভাষ্য যিজন বৰঠাকুৰৰ ঘৰত সুমিলাৰংঘৰীয়ে জীৱন সমাপন কৰিবলগীয়া হৈছে তেওঁৰ ছোৱালীৰ ঘৰত এই থাকে ক'ত থাকে এইটো নগাঁও থাকে আৰু যোৱা 2 বছৰ ধৰি আছে 2 বছৰ ধৰি আছে স্কুল কিন্তু এতিয়ালৈকে পঠোৱা নাই তাই কি কৰে তাত গৈ কাম কৰে তেনেকৈ ভাবিছো কামেই কৰে আৰু তুমি তাত কি কাম কৰা ঘৰ খাৰো চেফাৰো ফুলত পানী দিওঁ কাপোৰ ধুওঁ কি কৰা কাপোৰ ধুওঁ আৰু ঘৰ খাৰো আৰু চেফাৰো ফুলত পানী দিওঁ প্ৰকাশ বৰঠাকুৰ পৰিয়ালৰ আন এক জঘন্যতম কাণ্ড উন্মোচন NkTVৰ সৰজমিন তদন্তত উন্মোচন বৰঠাকুৰ পৰিয়ালৰ মানসিক বিকৃতিৰ নতুন তথ্য SumilaRonghangpiৰ সৰু ভনীয়েককো 2 বছৰ ধৰি নৰক যন্ত্ৰণা দি আহিছে বৰঠাকুৰ পৰিয়ালে আতিশয্যৰ বলি হোৱা 6 বছৰীয়া সুমিলা ভগ্নীৰ হৃদয় বিদাৰক স্বীকাৰোক্তি আচলতে সুমিলাৰ দৰে পঢ়ুৱাই ডাঙৰ কৰাৰ ভুৱা প্ৰতিশ্ৰুতি দি 2 বছৰ পূৰ্বে বৰঠাকুৰ পৰিয়ালে সুমিলা ভগ্নীকো ৰহালৈ আনিছিল দুৰ্ভগীয়া সুমিলা পৰিয়ালৰ অভিযোগ মতে পাছত এই কণমানিক প্ৰকাশ বৰঠাকুৰে জীয়েকৰ ঘৰত বন কৰা ছোৱালী হিচাপে পঠিয়াই দিয়ে কাম নকৰিলে হেনো পৰে এছাৰিৰ কোব শুনক ছোৱালীজনীৰ মুখেৰে তোমাক মাৰে নেকি মাৰে মাৰে কোনে মাৰে বাইদেউ হয় কিহেদি মাৰে আচাৰি দালি কিয় মাৰে কাম নকৰোঁ কিন্তু ফাং ফুং কৰি থৈ দিয়াৰ কাৰণে কি কাম ফাং ফুং কৰা তুমি তোমাৰ বয়সনো কিমান হৈছে কাম ফাং ফুং কৰিবলৈ এটা খেলা ছোৱালী এজনী খেলিব লগা পখিলা খাদা বয়সৰ ছোৱালী এজনী কি কাম নকৰিলে তোমাক এছাইৰে মাৰে এই কিবা কিবি কাম নকৰিলে কাৰণে মাৰে কিন্তু তোমাতকে সৰু যে অকণমানিজনী আছে তাইতো বেছি ডাঙৰ নহয় ন খোজ কাঢ়িব পাৰিছেহে তাইৰো দায়িত্বটো তোমাৰে নেকি ভণ্টিয়ে বমি কৰি দিয়ে সেইবোৰ মোচা কৰে সেই বমিবিলাক তুমি মুচিব লাগে নুমুচিলে পিটন প্ৰকাশ বৰঠাকুৰ পৰিয়ালৰ নাৰকীয় অত্যাচাৰৰ বাবে ইতিমধ্যে 3য় মানত পঢ়োতেই জীৱন শেষ হ'ল 12 বছৰীয়া SumilaRonghangpiৰ আনফালে এইগৰাকী সুমিলাৰ সৰু ভনীয়েকৰ ওপৰতো চলি থাকিল অমানৱীয় অত্যাচাৰ স্কুললৈ যাব নিদিলে ভুগিছে পুষ্টিহীনতাত কাম নকৰিলে বেতৰ কোব ইয়াত আমাৰ মানুহবিলাক পাহাৰৰ মানুহবিলাক সহজ সৰল সিহঁতে ভাবে যে হয় সিহঁতেও মানুহ সেইকাৰণে দি দিব পৰা যায় সেইকাৰণে সিহঁতে ইয়াত সহজভাৱে দি দিয়ে এৰি দিয়ে তাৰপিছত সিহঁতে লৈ যায় কিন্তু অথনিও কৈছোঁ মই এইটো ব্ৰকাৰ যিটো ব্ৰকাৰ সিহঁতে এইটো ক'ত কি ল'ৰা ছোৱালী আছে সিহঁতে বিচাৰি ফুৰে কিন্তু সিহঁতে তাত এই ভক্সঙৰ পৰা ছেটিং কৰি পেলাই সিহঁতে গাড়ী আলি সিহঁতে ভৰাই লৈ যায় প্ৰকাশ বৰঠাকুৰৰ কোন জীয়ৰীৰ ঘৰত আছিল এই কণমানি ক'ত ঘৰ বৰঠাকুৰ জীয়ৰীৰ ইতিমধ্যে বহু তথ্য আহি পৰিছে NkTVৰ হাতত অপেক্ষা কৰক পৰৱৰ্তী বাতৰিলৈ ফাদিল হ'ব সকলো কেমেৰা পাৰ্চন প্ৰণৱৰ সৈতে ৰহাৰ পৰা ৰমেশ নাথৰ সহযোগত অনুপম চক্ৰৱৰ্তীৰ ৰিপৰ্ট NkTV